Hello everyone, good morning. সকলোকে স্বাগতম জনাইছো মোৰ এটি সৰু মিনি ব্লগলৈ পুনৰবাৰ। আৰু আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ, সেয়েহে আমি আজি গৈ আছো নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰলৈ। আপোনালোকে সকলোৱে চাগে নামটো শুনিছে নহয় জানো? जय हो शंकरा। আৰু আজি আমি গৈ আছো মই মোৰ হাজবেণ্ড আৰু মোৰ সৰু বা তাই ডিব্ৰুগড়ৰ পৰা আহি আছে, পোৱাহি নাই, সেইকাৰণে আমি ইয়াতে ৰৈ আছো। বতৰটো চাওকচোন কিমান যে বৰষুণ দি আছে। বহুত দিনৰ পৰাই ভাবি আছিলোঁ যে আমি অগ্নিনাভ বাবাৰ ওচৰলৈ যাম, কিন্তু সুবিধাৰ কাৰণে যাব পৰা নাছিলোঁ। আজি তাতে সুবিধাও মিলিলে, বাৰটো খুব ভাল, কিন্তু বতৰটোহে অলপ বেয়া, কিন্তু একো নাই। সেইকাৰণে ওলাইছোঁ বাবাক শৰাই এভাগ আগবঢ়াই আহোঁ বুলি। ফাইনেলি বা আৰু বাৰ টিকলাটো পাই গ'লহি আৰু এতিয়া আমি গৈ আছোঁ। ফাইনেলি আমি পাই গ'লোহি অগ্নিনাভ শিৱ মন্দিৰ। আজি যিহেতু সোমবাৰ আছিল ন, সেইকাৰণে ইমান বেছি ভক্তৰ ভিৰ নহয় যে চাকি জ্বলাবলৈ মানে ঠাই নোহোৱা হৈ গৈছে, ইমানেই বেছি ভিৰ। আৰু আমি যেনে তেনে এয়াত সোমাই চাকি গছ জ্বলালোঁ, শৰাই ভাগো আগবঢ়ালোঁ বাবাক। আৰু তাৰপাছতে মানে কি হ'ল, আমি একদম ভিতৰত বাবাৰ ওচৰলৈ যাব নোৱাৰিলোঁ, মানে বাবাক দৰ্শন কৰিব নোৱাৰিলোঁ। কাৰণ কিয়, বাৰ ল'ৰা বাবুৱে ইমান বেছি আমনি কৰিলে, সেইকাৰণে আমাৰ বহুত অসুবিধা হ'ল আৰু সেইবাবে তেওঁক মানে নিজে দৰ্শন কৰাৰ সেই সৌভাগ্যকণ আমি নাপালোঁ। দূৰৰ পৰাই বাবাক সেৱা জনাইছোঁ, তেওঁ যাতে আমাৰ মনৰ আশাবিলাক পূৰ্ণ কৰে, আপোনালোকক সকলোৰে মংগল কৰে আৰু আহিবলগীয়া দিনবিলাক যাতে আমাৰ ভাল হয়। আকৌ এবাৰ আহিম, মানে আন ছিজন এটাত আকৌ এবাৰ আহিম, আপোনালোকেও আহিব, ইয়াতে মনটো ভাল লাগিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ আৰু নতুন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে, অ'কে দেন, বাই বাই।